নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল। আজি তোমালোকক কপালেহে গোপাল পাঠটি পঢ়াবলৈ লৈছোঁ। পাঠটি ল'ৰা জাতকৰ পৰা উদ্ধৃত। মহাৰাজ বিক্ৰমাদিত্যৰ ৰাজচোৰাত নৱৰত্ন নামেৰে এখন জগত বিখ্যাত সভা আছিল। গতিকে মহাৰাজ বিক্ৰমাদিত্যৰ ৰাজচোৰাত কি আছিল? নৱৰত্ন নামেৰে এখন জগত বিখ্যাত সভা আছিল। নৱৰত্নৰ এক ৰত্ন হৈছে বৰাহমিহিৰ। গতিকে এই 9বিধ ৰত্নৰ এক ৰত্ন হৈছে কোন বুলি কৈছে? বৰাহমিহিৰ বুলি কৈছে। প্ৰকৃততে বৰাহমিহিৰ এজন মানুহ নহয়। কি কৈছে? যে প্ৰকৃততে বৰাহমিহিৰ এজন মানুহ নহয়, দুজন ডাঙৰ জ্যোতিষীয়া পণ্ডিত। গতিকে বৰাহ আৰু মিহিৰ এই দুজন ডাঙৰ জ্যোতিষীয়া পণ্ডিত বুলি কৈছে। প্ৰথমতে বৰাহ পণ্ডিতে অকলে এখন সন্মানৰ আসন খাইছিল। যেতিয়া তেওঁৰ পুতেক মিহিৰ মুনিও জ্ঞান বিদ্যাৰে বাপেকৰ লগত ফেৰ মাৰিব পৰা পণ্ডিত হৈ উঠিল, তেতিয়া বুদ্ধিয়ক ৰজাই বাপেক পুতেক দুয়োকে একেখন সন্মানৰ আসনকে ভগাই খাবলৈ দিলে। গতিকে বৰাহ মিহিৰৰ পুতেক প্ৰথমতে কি আছিল? যে বৰাহেই অকল এখন সন্মানৰ আসন পাইছিল। কিন্তু যেতিয়া তেওঁৰ পুতেক মিহিৰ মুনি জ্ঞান বিদ্যাৰে পাকৈত হ'ল, তেতিয়া বুদ্ধিয়ক ৰজাই কি কৰিলে? বাপেক পুতেক দুয়োকে একেখন সন্মানৰ আসনকে ভগাই ল'বলৈ ক'লে। সি যি কি নহওক, মিহিৰ মুনিৰ লগতহে আমাৰ আজিৰ এই সাধুৰ সম্বন্ধ আছে। গতিকে বৰাহ এজন ডাঙৰ পণ্ডিত আছিল। বৰাহৰ পুতেক আছিল মিহিৰ। মিহিৰো কি হ'ল? বাপেকৰে নিচিনা এজন ডাঙৰ পণ্ডিত হ'ল। কিন্তু আজি আমাৰ এই পাঠটোত কাৰ কথা ক'ম বুলি কৈছে? মিহিৰ মুনিৰ কথাহে ক'ম বুলি কৈছে। এই মিহিৰ পণ্ডিতে অসমৰ খ্যাতনামা দাস পুৰুষৰ জন্মদাতা বুলি এটা বিশ্বাস পুৰণি কালৰ পৰা চলি আহিছে। গতিকে কি বুলি কৈছে? যে মিহিৰ পণ্ডিত দাস পুৰুষৰ জন্মদাতা বুলি কি বুলি কৈছে? এটা বিশ্বাস পুৰণি কালৰ পৰাই চলি আহিছে। এবাৰ মিহিৰ মুনি উজ্জয়িনীৰ পৰা কামৰূপ কামাখ্যা দৰ্শন কৰিবলৈ আহিছিল। গতিকে এবাৰ মিহিৰ মুনি কি কৰিছিল? উজ্জয়িনীৰ পৰা আহিছিল। ক'লৈ আহিছিল? কামৰূপৰ কামাখ্যা দৰ্শন কৰিবলৈ আহিছিল। এই বতৰা পাই কামাখ্যা পৰ্বতত আনন্দৰ উখল মাখল লাগি গ'ল। গতিকে এই খবৰ যেতিয়া পালে যে মিহিৰ মুনি ক'লৈ আহিব? কামাখ্যা দৰ্শন কৰিবলৈ আহিব, সেই খবৰ পাই কামাখ্যা পৰ্বতত কি লাগিল? আনন্দৰ উখল মাখল লাগিল। পাণ্ডা বাপুসকলে এইজনা ভাৰত বিখ্যাত পণ্ডিতক দৰা আদৰাৰ দৰে আদৰিবলৈ মেখেলা জোতা বাটৰ নামনিত বাট চাই আছেহি। গতিকে যে কামাখ্যা মন্দিৰৰ পাণ্ডাসকলে কি কৰিলে? এই বিখ্যাত পণ্ডিতজনক, যেনেকৈ আমাৰ বিয়া পাতিলে দৰা আদৰিবলৈ সকলো মানুহে আনন্দত উখল মাখল হয়, সেইদৰেই কি কৰিলে? যে কামাখ্যা মন্দিৰৰ পাণ্ডাসকলেও কি কৰিলে? যে দৰা আদৰাৰ দৰে মেখেলা জোটোৱা বাটত নামনিত বাট চাই থাকিল। যথাসময়ত মিহিৰ মুনি আহি পালে। আহি পোৱাৰ লগে লগে কাণ তাল মৰাকৈ ঢোল খোল কালি আদি বাজনা বাজি উঠিল। গতিকে যথাসময়ত আহি মিহিৰ মুনি কামাখ্যা পৰ্বত পালেহি। আৰু কামাখ্যা পৰ্বত আহি পোৱাৰ লগে লগে কি হ'ল? ঢোল খোল কালি বাজনা আদি কাণ তাল মৰাকৈ বাজি উঠিল। ল'ৰাৰ কিৰিলি, আয়তীৰ উৰুলি আৰু বামুণসকলৰ শংখ ঘণ্টাৰ ধ্বনিৰে আকাশ বতাহ নিনাদিত হ'ল। গতিকে ল'ৰাবিলাকে আনন্দতে কিৰিলি পাৰিলে, আয়তীসকলে উৰুলি দিলে আৰু বামুণসকলে শংখ ঘণ্টাৰ ধ্বনিৰে আকাশ বতাহ নিনাদিত কৰিলে। জ্যোতিষীয়া বাপু হ'লে সেইবোৰলৈ কাণসাৰ নাই। গতিকে মিহিৰ পণ্ডিতৰ কি বুলি কৈছে? সেইবিলাকলৈ কাণসাৰ নাই। সেই সময়ত তেওঁৰ মনৰ ভিতৰত কোন গ্ৰহ নক্ষত্ৰই খেলা কৰিছিল সেই কথা তেওঁহে জানে। গতিকে সেই সময়ত মিহিৰ মুনিৰ মনত কোন গ্ৰহ নক্ষত্ৰই খেলা কৰিছিল সেই কথা
তেওঁৰ মনলৈ আহি আছিল। কিন্তু হঠাতে অলপ দূৰৈত মৰি থকা নিগনি এটা চকুত পৰাত তেওঁ নিজকে নিজে কৈ উঠিল, মৰি থকা নিগনিটো এই শুভক্ষণত যি তুলি লৈ যাব সি নিশ্চয় লাখপতি হ'ব। মিহিমুনি যিহেতুকে জ্যোতিষী, সেইকাৰণে তেওঁ কি কৰিলে যে তেওঁৰ হঠাতে কি হ'ল, অলপ দূৰৈত মৰি থকা নিগনি এটা চকুত পৰিল আৰু তেতিয়া তেওঁ নিজেই নিজকে কৈ উঠিল যে এই মৰি থকা নিগনিটো এই শুভক্ষণত যিজনে তুলি লৈ যাব সেইজনেই কি হ'ব, লাখপতি হ'ব বুলি কৈছিল। এই কথা শুনা মাত্ৰকে ওচৰৰে ফুল এজোপাত ৰং চাবলৈ উঠি থকা ল'ৰা এজনে সাউৎ কৰে নামি আহি চিলাইত থাপ মৰা দি নিগনিটো বুটলি লৈ গ'ল। গতিকে মিহিমুনিৰ কথাষাৰ কোনে শুনিছিল যে ওচৰৰ ফুল এজোপাত ৰং চাবলৈ এটি ল'ৰা উঠি আছিল আৰু সেই ল'ৰাজনে সাউৎ কৰে নামি আহি চিলাইত থাপ মৰা দি নিগনিটো বুটলি লৈ গ'ল। যিহেতুকে ল'ৰাজনে মিহিমুনি সেই কথাটো শুনিছিলে, সেই ল'ৰাটিৰ নাম হ'ল ভাগ্যধৰ। গতিকে নিগনিটো লৈ যোৱা ল'ৰাটিৰ নাম কি আছিল, ভাগ্যধৰ। গ'ল কথা গুচিল। পণ্ডিতে পাণ্ডাসকলৰ লগত পৰ্বতৰ ওপৰলৈ খোজ ল'লে। গতিকে পণ্ডিতে কথা কৈ গুচি গ'ল, কিন্তু কি কৰিলে যে সেই ল'ৰাজনে অৰ্থাৎ ভাগ্যধৰে মৰা নিগনিটো লৈ তেওঁ গ'লগৈ। আমি পণ্ডিতক এৰি ভাগ্যধৰৰ পাছ লওঁ। এতিয়া আমি মিহিমুনিৰ কথা এৰি কাৰ কথা ক'ম বুলি কৈছোঁ, ভাগ্যধৰৰ কথা ক'ম বুলি কৈছোঁ। ঘাটমাউৰা ভাগ্যধৰ কামাখ্যাৰ আঠপৰীয়া এজনৰ ল'ৰা। গতিকে ভাগ্যধৰৰ এইখিনিতে আমি পৰিচয়টো পালোঁ যে ভাগ্যধৰ কোন আছিল, ঘাটমাউৰা আছিল আৰু কামাখ্যা আঠপৰীয়া এজনৰ ল'ৰা আছিলে। সি বৰ দুখীয়া। পাণ্ডাবিলাকৰ অনুগ্ৰহত গোসাঁনীৰ ভোগ ভাত খাই সি ডাঙৰ দীঘল হৈছিল। গতিকে সি ঘাটমাউৰা আছিল। ঘাটমাউৰা শব্দটোৰ অৰ্থ কি, যাৰ মাক আৰু দেউতাক নাই, সেইজনকে কি বুলি কয়, ঘাটমাউৰা বুলি কয়। গতিকে কামাখ্যা মন্দিৰৰ পাণ্ডাবিলাকৰ অনুগ্ৰহতে, গতিকে গোসাঁনীৰ কাৰণে যি ভোগ ভাগ আগবঢ়ায় সেয়া খায়ে সি ডাঙৰ দীঘল হৈছিল। ভাগ্যধৰে নিগনিটো লৈ নগৰৰ ফালে যাত্ৰা কৰিলে। গতিকে ভাগ্যধৰে তেতিয়া নিগনিটো লৈ গৈ ক'লৈ গ'ল, নগৰৰ ফালে গ'ল। সি কেইখোজমান যোৱাৰ পিছতে ফটাশিলৰ মানুহ এজনে তাৰ চিকাৰী মেকুৰীজনীক খুৱাবলৈ পইচা এটা দলি মাৰি দি নিগনিটোক কিনি ল'লে। গতিকে সি কেইখোজমান মাত্ৰ গৈছিলে, যোৱাৰ পিছতে ফটাশিলৰ মানুহ এজনে চিকাৰী মেকুৰীজনীক খুৱাবলৈ পইচা এটা দলি মাৰি দি নিগনিটোক কিনি ল'লে। সেই পইচাটোৰে ভাগ্যধৰে এটেকেলি গুড় কিনি আনিলে। গতিকে সি যিটো পইচা পালে সেই পইচাটোৰে ভাগ্যধৰে কি কৰিলে, এটেকেলি গুড় অৰ্থাৎ মিঠৈ কিনি আনিলে। কেইজনমান মালীয়ে সেই বাটেদি দেৱীলৈ ফুল লৈ গৈছিল। সেই বাটেদিয়েই কি কৰিছিল যে কেইজনমান মালী অৰ্থাৎ যিয়ে ফুল বেচিবলৈ নিয়ে, সেই মালীয়ে কি কৰিছিল, দেৱীলৈ ফুল লৈ গৈছিল। ভাগ্যধৰে সিহঁতক এখামুচ এখামুচ গুড় আৰু পানী খাবলৈ দিলে। ভাগ্যধৰ আছিল বুদ্ধিয়ক। গতিকে সিহঁতক কি কৰিলে, এখামুচ এখামুচ গুড় আৰু পানী খাবলৈ দিলে। মালীহঁতে বৰ তৃপ্তি পাই ভাগ্যধৰক একোচ একোচ ফুল পুৰস্কাৰ দি গ'ল। ভাগ্যধৰে সেই ফুল নগৰলৈ নি বেচি ৰূপ এটকা পালে। গতিকে ভাগ্যধৰে সেই ফুলখিনি বেচিও কি পালে, যে পইচা পালে। সি তাৰে কেইবা টেকেলিও গুড় কিনিলে। গতিকে সেই পইচাৰে সি কি কৰিলে, কেইবা টেকেলিও গুড় কিনি ল'লে। পিছদিনাও সি মালীবিলাকক গুড় আৰু পানী খুৱাই সিহঁতৰ পৰা বহুত ফুল পালে আৰু সেই ফুল নগৰত বেচিলেগৈ। গতিকে পিছদিনাও কি কৰিলে, যে ভাগ্যধৰে মালীক গুড় খোৱালে আৰু মালীয়ে সেইদৰে সিহঁতক কি কৰিলে, একোচ একোচ ফুল দি থৈ গ'ল। ভাগ্যধৰে সেই ফুল নগৰলৈ নি বেচি ৰূপ এটকা পালে। সি তাৰে কেইবা টেকেলিও গুড় কিনিলে। পিছদিনাও সি মালীবিলাকক গুড় আৰু পানী খুৱাই সিহঁতৰ পৰা বহুত ফুল পালে আৰু সেই ফুল নগৰত বেচিলেগৈ। এইদৰে সি ফুল বেচি মুঠতে 10 টকা ৰূপ গোটালে। গতিকে ভাগ্যধৰ
অতি বুদ্ধিয়ক ল'ৰা আছিল। সি কি কৰিলে যে গুড় বেছি সি মুঠতে 10 টকা ৰূপ গোটালে। এতিয়া ভৰলুমুখত তেতিয়াৰ ৰজাঘৰৰ এখন বৰ আহল বহল ৰমক জমক ফুলনি আছিল। বাৰিষা এদিন বৰ ডাঙৰ বতাহ বৰষুণ হ'ল। ধুমুহাত ভগা গছৰ ডালপাতে ফুলনিখন হেঁচা মাৰি ধৰিলে। ৰজাঘৰীয়া মালীয়ে সেইবোৰ আঁতৰাই পেলাবলৈ চেষ্টা কৰিলে। পিছে সিনো এজন মানুহে কিমান পেলাই অন্ত কৰিব। সেই সময়তে ভাগ্যধৰে মালীৰ ওচৰলৈ গৈ ক'লে, বোলে তাক যদি সেই সকলোবোৰ গছৰ ডালপাত নিবলৈ দিয়া হয়, তেন্তে সি অলপ সময়ৰ ভিতৰতে ফুলনিখন পৰিষ্কাৰ কৰি দিব। যিহেতুকে ভাগ্যধৰ বুদ্ধিয়ক আছিল, গতিকে এতিয়াৰ ভৰলুমুখ তেতিয়াৰ ৰজাঘৰৰ এখন বৰ আহল বহল ৰমক জমক ফুলনি আছিল। গতিকে এদিন বাৰিষা ডাঙৰ বতাহ বৰষুণ হওঁতে কি হ'ল, ধুমুহাত গছৰ ডালবিলাক ভাগি ফুলনিখন হেঁচা মাৰি ধৰিলে। ৰজাঘৰীয়া মালীয়ে সেইবোৰ আঁতৰাই পেলাবলৈ চেষ্টা কৰিছিল, কিন্তু সি এজন মানুহেনো কি কৰিব। সেই সময়তে ভাগ্যধৰ গৈ উপস্থিত হ'ল আৰু ভাগ্যধৰে ক'লে যে সি সকলোবোৰ গছৰ ডালপাত আঁতৰাই দি ফুলনিখন পৰিষ্কাৰ কৰি দিব। মালীয়ে ভালকে পালে। সি উশাহ পাই ভাগ্যধৰৰ প্ৰস্তাৱত সন্মত হ'ল। ভাগ্যধৰে অতি কম সময়ৰ ভিতৰতে এজাক ধদুৱা ল'ৰা গোটাই আনিলে আৰু সিহঁতক গুড়ৰ লোভ দেখুৱাই ফুলনিৰ পৰা পৰ্বতাকাৰ হাবিবোৰ আঁতৰাবলৈ লগাই দিলে। যিহেতুকে ভাগ্যধৰ বুদ্ধিয়ক আছিল, গতিকে ভাগ্যধৰে কিছুমান এলেহুৱা ধদুৱা মানে কাম নকৰা এলেহুৱা ল'ৰা গোটাই আনিলে আৰু সিহঁতক কি দেখুৱালে, গুড় খুৱাম বুলি লোভ দেখুৱালে আৰু ফুলনিৰ পৰা পৰ্বতাকাৰ হাবিবোৰ আঁতৰাবলৈ লগাই দিলে। ৰাইজে বল দিলে বামেৰেও নাও যায়। অৰ্থাৎ কি, ৰাইজে যদি সহযোগ কৰে, অৰ্থাৎ কোনো কাম একেলগে যদি কৰে, তেতিয়াহ'লে সেই কামটো সহজেই হৈ উঠে। সেইকাৰণে কৈছে ৰাইজে বল দিলে বামেৰেও নাও যায়। জাকৰুৱা ল'ৰাই কিৰিলি পাৰি খৰিপাত বাহিৰলৈ উলিয়াই নিলে। বাহিৰত খৰিৰ এটা সৰু সুৰা পৰ্বত হ'ল। তাৰ গৰাকী হ'ল আমাৰ ভাগ্যধৰ। কেইটেকেলিমান গুড়ৰ সলনি সি ইমানবোৰ খৰি পালে। ছাত্ৰ ছাত্ৰীসকল, আজিলৈ কালাংশ ইমানতে সামৰিছোঁ। ইয়াৰ পিছৰ কালাংশত আমি বাকীখিনি পাঠ আগুৱাই লৈ যাম। নমস্কাৰ।